হাই এভৰিৱান, আজি আকৌ বহুত দিনৰ মূৰত ওলালে মই আজি যাওঁ মানে আমি বিয়া এখনলৈ। এই আমাৰ মাক দেখিছেনে, মেকআপ মেইন মানে মেকআপ নিজেই কৰে, আকৌ মোকো কৰিব নিদিয়ে দেখিছে। তাৰপৰা এইফালে আমাৰ ভণ্টি, তাইৰ লগৰ ছোৱালীয়ে বিয়া, যিহেতু তাই মাথাটো বেয়া হৈ গৈছে, মানে হেয়াৰ ষ্টাইল তাই ভাল পোৱা নাই। সেইফালে মোৰফালে চাই চাল দি আহিছে। মই কৈছোঁ লিপষ্টিক লগা, নলগাই তাই। এয়া আমি পালোহি তাৰপৰা বিয়াৰ ঘৰ। আমি অকণ সোনকালে আহিলোঁ, ঠাণ্ডাৰ দিন যে আকৌ ঘূৰি আহিব লাগিব সেইকাৰণে। তাৰপৰা এয়া আহি দেখিলোঁ কইনাৰ ফটোশ্বুটে চলি আছে। তাৰপৰা লগৰজনীক দেখি ইজনী সিজনী হাঁহিছে আৰু খুব খিকে, আৰু মই তাকে চাই হাঁহি আছোঁ আৰু এইফালে মাহঁতে লগৰ লগ পাই কথা। আৰু এইফালে আমি দুজনী বহি ল'লোঁ আৰু বহি লৈ এতিয়া আমি কফি খাই আছোঁ। তাৰপৰা এইফালে ভণ্টিহঁতি মানে লগৰকেইজনীৰ পৰা বেলেগ গিফ্ট আনিছে, এই তাকে দিবলৈ দুইজনে লাজ কৰি আছে। মই কৈছোঁ দে জল্দি দে। নাই, লাজ কৰিছে। তই দে কৰি আছে ইজনী দুইজনী। মই ভিডিঅ' কৰিছোঁ, দি দিয়া আকৌ এই দুজনী ফটো পাতিছে লগৰ ছোৱালীলৈ। আৰু ৰৈ থাকিব নোৱাৰে গোটেইকেইজনীয়ে, আৰু গিফ্ট খুলিবলৈ লাগিলে গোটেই বাচ্চা পাৰ্টি আহি গ'ল চাবলৈ। আৰু এইপিনে আহি গ'ল কইনাৰ মাক। কইনা মাককে কইনা লাগিছে নহয়নে, আৰু মাককে জীয়েকে দুইজনী সমানেই আৰু। তাৰপাছতে আমি আহি গ'লোঁ খানা খাবলৈ, আৰু এইকেইজনী বহি লৈছে লগৰ ছোৱালী দুইজনী লগতে। আৰু তাই খাই থকাতে ভিডিঅ' কৰিবলৈ বেয়া পায়, মানে সেইকাৰণে মোক এনেকৈ চাইছে আৰু হ'লেও মই কৰিমেই। আৰু এইফালে মামা বহি আছে, আৰু এয়া মই এতিয়া খাবলৈ ষ্টাৰ্ট কৰিম। এতিয়া আপোনালোকে খোৱাৰ লগতে আমাৰ চুপতিখিনিও শুনকচোন বাৰু। স্কুলতে মোৰ লগত সেইটোৱে লাগি থাকে। তাই হেনো ধুনীয়া অকল 65 বজাত তাকে চাই আছিলে হেনো চব। Now over confidence. This is called self-love. চবেই নিজৰ কাৰণে যে ধুনীয়াই হয়, কিন্তু মই বেছি ধুনীয়া। হ'ব দিয়া। গোটেই বিশ্ব সুন্দৰ। পোলাও নাই অকণমান ধুনীয়া লাগিছে বাৰু, মোৰ বিয়াতকৈ ধুনীয়া। কিনো মানে হ'ব দিয়া। বিয়া আগতে আছ নহয়, মই বিয়াত ভাত মোৰ নাই, নালাগে। বাইদেউ আপোনাৰ ফ্ৰাইটো আনিব বাইদেউ ভাত দি মোৰ ফ্ৰাইটো গৰম আছে।